নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আৰিফ ৰিমিক্স ভিডিঅ' নামৰ এটা অসমীয়া ইউটিউব চেনেল। তো গাইজ, আজি মই আপোনালোকৰ ওচৰত এনেকুৱা এটা এপছ আনিছোঁ, যি এপছটো আপুনি দেখিলে আপুনি চক খাই যাব। মই আপোনাক গেৰাণ্টি দি কৈছোঁ, আপুনি ভাবিবলৈ বাধ্য হ'ব কি এপ। তো গাইজ, কি এপছটো আৰু কেনেকৈ কাম কৰে জানিবলৈ চাই থাকক আমাৰ আজি বিশেষ ভিডিঅ'টো। তো গাইজ, বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আমাৰ আৰিফ ৰিমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ পৰা অহা সকলো ধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে আপোনালোকে পায়। তো গাইজ চাওক, আজি মই আপোনালোকৰ ওচৰত এই যিটো এপছ আনিছোঁ, তো এই এপছটো দেখি আপুনি নিশ্চয় চক হ'ব। তো আপোনাক যিসকলে জানে তেওঁলোকৰ কথা বাদ দিয়ক, আৰু যিসকলে নাজানে তো সেইলোকৰ কাৰণে মই আনিছোঁ এই ভিডিঅ'টো। তো গাইজ, আপুনি যদি আমাৰ টেকনিকেল ভিডিঅ' আৰু আপোনাক ইম্পৰ্টেণ্ট ভিডিঅ' যদি আপুনি মিছ কৰিবলৈ মন নাই, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আমাৰ আৰিফ ৰিমিক্স অসমীয়া ইউটিউব চেনেলটো। তো কাৰণ এইটো বহুত কোনো টকা পইচা নালাগে, ছাবস্ক্ৰাইব কৰিলে একদম বিলকুল ফ্ৰী হয়। তো গাইজ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, তো গাইজ, আমাৰ পৃথিৱীখনত এনেকুৱা কিমান বস্তু আছে, যিবিলাক বস্তু ঐতিহ্যমণ্ডিত, যিবিলাক কিছুমান আৰ্ট আছে, কিছুমান কলা আছে, কিছুমান পেইণ্টিং আছে, বা ধৰি লওক তাজমহল এনেকুৱা কিছুমান ছায়েন্স মিউজিয়াম এনেকুৱাকৈ কিমান বস্তু আছে পৃথিৱীখনত। তো এইবিলাক বস্তু আমি সকলো বস্তু চাব নোৱাৰোঁ। আমাৰ অসমখনেই হওক, লাগিলে ভাৰতখনেই হওক, লাগিলে গোটেই পৃথিৱীখনেই হওক, লাগিলে কোনোবা এখন দেশেই নহওক কিয়, আৰু যোনটো দেশত যি বস্তুটো আছে আমি গৈ চোৱাটো সম্ভৱ নহয়। তো গাইজ চাওক, এনেকুৱা এটা এপছ গুগলে উলিয়াইছে, যি এপছটোত আপুনি সেই জেগাটোকোন আপুনি চাবতো পাৰিব লগত ডিটেইলছ পাব, আৰু আপুনি সেই বস্তুটো ঘূৰাই পকাই কোনটো চুকত কোনটো জেগাত কোনখিনি কি বস্তু আছে আপুনি ঘূৰি পকি চাই এই মোদালি আপুনি সেই ধৰণৰ বস্তুটো ইউজ কৰিব পাৰিব। যেন আপোনাৰ এনেকুৱা এটা ফিল হ'ব, আপুনি এটা মোবাইল এপছ ব্যৱহাৰ কৰি আপুনি এনেকুৱাখিনি বস্তু কৰিব পাৰিব। আপোনাৰ এনেকুৱা এটা ফিলিং হ'ব যে মই সেই জেগাত ৰখি মই হাতেৰে টাচ কৰি বস্তুটো চুই কৰি চাই আছোঁ। তো গাইজ, কি এপছটো বলক আমি আপোনালোক দেখাই দিছোঁ, কাৰণ আপোনাক বুজিবলৈ মই গম পাইছোঁ অসুবিধা হৈছে। আৰু আপুনি যদি এপছটো ডাউনলোড কৰিব নোৱাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি তাৰপৰা গৈ বস্তুটো চাই ল'ব পাৰিব, ডেছক্ৰিপশ্যনৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। তো গাইজ, আপুনি প্ৰথমতে প্লে ষ্ট'ৰটো অন কৰক, আৰু প্লে ষ্ট'ৰত অন কৰাৰ পিছত আপুনি চাৰ্চ কৰক গুগল আৰ্ট এণ্ড কালচাৰ। তো গাইজ, ইয়াত আপুনি গুগল আৰ্ট এণ্ড কালচাৰ চাৰ্চ কৰাৰ পিছত দেখিছে এই যিটো এপছ হয়, ইয়াত আপুনি ক্লিক কৰি দিয়াৰ পিছত আপুনি এই বস্তুটো ইনষ্টল কৰি ল'ব। মই যিহেতু ইনষ্টল কৰিছোঁ, আপোনাৰ ডাইৰেক্ট অ'পেন কৰি দেখাম। তো চাওক, 5 মিলিয়ন দামটো আছে, 3.6 ৰেটিং আছে, যিটো বহুত মজা হয়। তো গাইজ, মই আপোনাক ডাইৰেক্ট অ'পেন কৰি দেখাই দিছোঁ। তো চাওক, এই এপছটোত আপুনি যেতিয়া এই এপছটো ইউজ কৰিব, তো গাইজ আপুনি ভাবিব কি এপছ এইটো। তো গাইজ, ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, কাৰণ মই বহুত ৰিচাৰ্চ কৰি আপোনালোকৰ মাজত বহুত কষ্টৰে ভিডিঅ' আনো। তো গাইজ, আপোনালোকে এখন ছাপোৰ্ট আৰু প্ৰমোট কৰিলে মই ভাল পাম। তো গাইজ, আমি এক্সপ্ল'ৰত গ'লোঁ, হোমৰ পৰা এইটো হোম আছিল, এক্সপ্ল'ৰত গ'লোঁ। ধৰি লওক চবেই তাজমহলটো চিনি পায়, যেতিয়া তাজমহলটোকে মই দেখাই দিছোঁ আপোনালোকক। এইটো দেখিছে ষ্ট্ৰীট ভিউত আমি ক্লিক কৰিলোঁ এবাৰ। তো গাইজ, প্ৰথমতে আছে দেখিছে তাজমহলত আমি ক্লিক কৰাৰ লগে আপুনি দেখিবলৈ পাব। তো চাওক, তাজমহল আমি একদম ওপৰ অংশত আহি গৈছোঁ। আপুনি ঘূৰি পকি সকলো দিশত আপুনি তাজমহলৰ ঘূৰি পকি চাব পাৰিব। অকল আপুনি ঘূৰিবই নোৱাৰে, ইয়াত আপুনি সকলো ধৰণৰ ফিচাৰ পাব। ধৰি লওক, ইয়াত আপুনি জুম কৰি চাব পাৰিব, এনেকুৱা ধৰণৰ ফিচাৰ্ছ পাই যাব নিদো। প্লাছ এনেকৈ আপুনি ভিতৰত তলে বাহিৰে সোমাই আপুনি জেগাটোখন ফটোগ্ৰাফী কৰিব পাৰিব। ধৰক আমি এবাৰ বেলেগ এটা বস্তু চাওঁ। তো গাইজ, এইটো চাওক, গ্ৰেট পিৰামিড অফ গিজা। তো গাইজ, এই বস্তুটো চাওঁ, এইটো জেগাত আমি যোৱা সম্ভৱ নহয় ন। তো গাইজ, আপুনি এইটো এনেকৈ পিৰামিডটো চাব পাৰিব, আৰু লগতে আপুনি আগুৱাই ঘূৰি থাকিব পাৰিব, আৰু বস্তুটো চাব পাৰিব, আৰু জেগাটোখন গোটেই কাষে যেনেকৈ আপুনি মানুহটো তাত থাকিলে বা আপুনি তাত সেই জেগাটোখন উপস্থিত থাকিলে যেনেকৈ ঘূৰি চাব পাৰিব। আপুনি ইয়াত আগুৱাই গৈ চাই থাকিব পাৰিব। তো আপুনি জুম আউট কৰি চাই থাকিব। তো গাইজ, বলক আপোনাক বেলেগ এটা দেখাইছোঁ। তো গাইজ, এইটো ৰোমৰ ইটালী হয়। তো গাইজ, এইটো দেখিছে আইচলেণ্ড এখন হয়, এইটো জাপানৰ। এইটোকে চাওঁ, জাপানৰ এইটো দেখাইছোঁ। আমি কেতিয়াও জাপানত যাব পাৰিব পৰা নোৱাৰিব পাৰোঁ, কপালৰ লগত কথা। তো গাইজ, এই ঘৰটো আমি চাব পাৰিব পৰা নোৱাৰোঁ। তো গাইজ, ইয়াত আপুনি এনেকৈ ঘূৰাই পকাই ইয়াৰ ভিতৰে বাহিৰে আপুনি চাব পাৰিব। তো গাইজ, ভিডিঅ'টো যিহেতু দীঘল হৈছে, আমি আপোনাক শ্বৰ্টকৈ দেখাই দিছোঁ। এনেকৈ ধৰণে আপুনি চাব পাৰিব, মিউজিয়াম তথা সকলো চাব পাৰিব। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিয়ক, আৰু মই এনেকুৱা ধৰণৰ কিছুমান টেকনিকেল আপোনাৰ পাছত ভিডিঅ' আনি থাকোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনাৰ মিছ কৰিবলৈ মন নাই, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো গাইজ, আজিলৈ মানে Beat drops out.